নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ ডিজি নিউজ আসামৰ সমূহ দৰ্শকলৈ এটা ভাল খবৰ আৰু মাজত মাত্ৰ 24 ঘণ্টা তাৰ পিছতেই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ 3,80,000 লোকে লাভ কৰিব এই চৰকাৰী ঘৰ 19 মাৰ্চত 3,80,000 লোকে পাব চৰকাৰী ঘৰ কোনো পকী ঘৰ থকা লোকে ঘৰ পালেই দিব পাৰিব অভিযোগ শীঘ্ৰে মুকলি কৰা হ'ব হেল্পলাইন নাম্বাৰ আৰু ইমেইল পকী ঘৰ থকা লোকে নাপাব এই ঘৰ 126টা সমষ্টিতে একেদিনাই অনুষ্ঠিত হ'ব সভা এটকাও নিদিয়াকৈ লাভ কৰিব চৰকাৰী ঘৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আৰু মাজত মাত্ৰ 24 ঘণ্টা তাৰ পাছতেই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ আৰু মাজত মাত্ৰ 24 ঘণ্টা তাৰ পিছতেই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ 3,80,000 লোকে লাভ কৰিব এই চৰকাৰী ঘৰ 19 মাৰ্চত 3,80,000 লোকে পাব চৰকাৰী ঘৰ কোনো পকী ঘৰ থকা লোকে ঘৰ পালেই দিব পাৰিব অভিযোগ শীঘ্ৰে মুকলি কৰা হ'ব হেল্পলাইন নাম্বাৰ আৰু ইমেইল পকী ঘৰ থকা লোকে নাপাব এই ঘৰ 126টা সমষ্টিতে একেদিনাই অনুষ্ঠিত হ'ব সভা এটকাও নিদিয়াকৈ লাভ কৰিব চৰকাৰী ঘৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আৰু মাজত মাত্ৰ 24 ঘণ্টা তাৰ পাছতেই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ আৰু মাজত মাত্ৰ 24 ঘণ্টা তাৰ পিছতেই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ 3,80,000 লোকে লাভ কৰিব এই চৰকাৰী ঘৰ 19 মাৰ্চত 3,80,000 লোকে পাব চৰকাৰী ঘৰ কোনো পকী ঘৰ থকা লোকে ঘৰ পালেই দিব পাৰিব অভিযোগ শীঘ্ৰে মুকলি কৰা হ'ব হেল্পলাইন নাম্বাৰ আৰু ইমেইল পকী ঘৰ থকা লোকে নাপাব এই ঘৰ 126টা সমষ্টিতে একেদিনাই অনুষ্ঠিত হ'ব সভা এটকাও নিদিয়াকৈ লাভ কৰিব চৰকাৰী ঘৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আৰু মাজত মাত্ৰ 24 ঘণ্টা তাৰ পাছতেই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ আৰু মাজত মাত্ৰ 24 ঘণ্টা তাৰ পিছতেই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ 3,80,000 লোকে লাভ কৰিব এই চৰকাৰী ঘৰ 19 মাৰ্চত 3,80,000 লোকে পাব চৰকাৰী ঘৰ কোনো পকী ঘৰ থকা লোকে ঘৰ পালেই দিব পাৰিব অভিযোগ শীঘ্ৰে মুকলি কৰা হ'ব হেল্পলাইন নাম্বাৰ আৰু ইমেইল পকী ঘৰ থকা লোকে নাপাব এই ঘৰ 126টা সমষ্টিতে একেদিনাই অনুষ্ঠিত হ'ব সভা এটকাও নিদিয়াকৈ লাভ কৰিব চৰকাৰী ঘৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আৰু মাজত মাত্ৰ 24 ঘণ্টা তাৰ পাছতেই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ আৰু মাজত মাত্ৰ 24 ঘণ্টা তাৰ পিছতেই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ 3,80,000 লোকে লাভ কৰিব এই চৰকাৰী ঘৰ 19 মাৰ্চত 3,80,000 লোকে পাব চৰকাৰী ঘৰ কোনো পকী ঘৰ থকা লোকে ঘৰ পালেই দিব পাৰিব অভিযোগ শীঘ্ৰে মুকলি কৰা হ'ব হেল্পলাইন নাম্বাৰ আৰু ইমেইল পকী ঘৰ থকা লোকে নাপাব এই ঘৰ 126টা সমষ্টিতে একেদিনাই অনুষ্ঠিত হ'ব সভা এটকাও নিদিয়াকৈ লাভ কৰিব চৰকাৰী ঘৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আৰু মাজত মাত্ৰ 24 ঘণ্টা তাৰ পাছতেই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ আৰু মাজত মাত্ৰ 24 ঘণ্টা তাৰ পিছতেই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ 3,80,000 লোকে লাভ কৰিব এই চৰকাৰী ঘৰ 19 মাৰ্চত 3,80,000 লোকে পাব চৰকাৰী ঘৰ কোনো পকী ঘৰ থকা লোকে ঘৰ পালেই দিব পাৰিব অভিযোগ শীঘ্ৰে মুকলি কৰা হ'ব হেল্পলাইন নাম্বাৰ আৰু ইমেইল পকী ঘৰ থকা লোকে নাপাব এই ঘৰ 126টা সমষ্টিতে একেদিনাই অনুষ্ঠিত হ'ব সভা এটকাও নিদিয়াকৈ লাভ কৰিব চৰকাৰী ঘৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আৰু মাজত মাত্ৰ 24 ঘণ্টা তাৰ পাছতেই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ